মিউজিচিয়ানে ষ্টেজৰ পৰা পিঠা চুৰ কৰি আনিছে। কোৱা। ইমান জল্দি? আমি 11:30 যাম মানে। অঁ ঠিক আছে ঠিক আছে। মই সুৰজ আৰু আপোনালোকে 4:30 যাব। নেক্সট মৰ্ণিঙত 6টা বাজি যোৱাৰ পাছত সাৰ পালোঁ আৰু মনত পৰিলে যে মোৰ এটা বহুত ইম্পৰ্টেণ্ট কাম আছে, কাৰণ আজি আমি যাম মাজুলী। এয়া আমাৰ বৌ, মৰমতে মই বোম্বাষ্টিক বুলি মাতোঁ। আজি মাঘৰ বিহুদিনা ঘৰত নাথাকোঁ বুলি ক'লে মুখ ফুলি আছে একদম। আৰু কামটো হ'ল যে মোৰ এডাল জেক টু জেক কেবল ৰিপেয়াৰ কৰিবলৈ আছে, যোনডাল দিছিলে মোক অলপ দায়। কুকুৰে খাই আধা ছিঙিলে। যদি আজি ৰিপেয়াৰ কৰি নিনো ৰাতিপুৱাই, আজি শ্ব' কৰা নহ'ব আৰু। মাঘৰ বিহুত গাঁঠি থকা কেঁচা বা জুইত দি শিলৈ ফুটোৱা হয়, কিন্তু আজিকালিতো মানুহবিলাক মডাৰ্ণ হ'ল। বোম দিছে নে কোনোবাই? বিহু নে দেৱালী গমেই পোৱা নাই মানুহ। ফটকা ফুটাই দিছে। তলত তাত ঘৰকা লাগিব। ৰাতিপুৱা উঠি কেবুল ভাল কৰি আছোঁ। আৰু কেবুল ভাল হৈ গ'ল আধা ঘণ্টাতে। আজি আমাৰ শ্ব' আছে মাজুলীত, ধন্তী দাসৰ লগত। যদি কোনোবাই তেওঁৰ গান শুনা নাই, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। ৰাস্তাটো অলপ বেয়া বুলি কৈছে, সেইটো কাৰণে ভালদৰে গীটাৰখন চাফা কৰি হাৰ্ড কেছটোতে ভৰাই ল'লোঁ, যাতে নেকটো বেণ্ড হৈ নাযায়। উঠিলে নে? হয় নেকি? আৰু গোটেইটো উঠা নাই? গোটেইটো উঠা নাই? কোৱা। জানো গাড়ী আহি পেলাই যাওঁ, মইতো ওলাই আছোঁ। ইমান দেৰি? গাড়ী পাবহি হ'ল আকৌ। জল্দি পিঠা চিঠা লৈ ল'বা। বৰ্ণালীক পিঠা খুজি থকা দেখি আমাৰ মাদাৰ ইণ্ডিয়াই প্লেটত ধুনীয়াকৈ পিঠা আৰু জলপান সজাই আনিলে। ইয়াত আছে আমাৰ ভুজিয়া, ইফালে সুতুলি পিঠা, দৈ গাখীৰ, বগা পিঠা, ৰিং, অসমীয়া ডোনাট, আমাৰ নাৰিকলৰ লাড়ু, খুৰমা, তিলৰ লাড়ু। মাঘৰ বিহুত যিহেতু জলপান খোৱাৰ নিয়ম আছে, গতিকে দিনত অসমীয়া মানুহ প্ৰায় এইবিলাকৰ ঘৰতে ভাত বনোৱা নহয়। আৰু ময়ো পিঠা জলপান খাই যাবলৈ ৰেডি হ'লোঁ। আৰু ৰাস্তাত চকলেট খাবলৈ মায়ে মোক এয়া দিলে 50 টকা পকেট মানি। 9:28 এতিয়ালৈকে গাড়ী পোৱাহি নাই। 8টা বজাতে পোৱাহি কথা গাড়ী, কিন্তু মোৰ ওচৰত আছে ফুচকি। ফুচকো 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 মাহিংগা নহয় ফুচকো। আৰু মই লাগি গ'লোঁ ফুচকিৰ লগত খেলিবলৈ। প্ৰায় আধা ঘণ্টা 1 ঘণ্টামান খেলিলোঁ, ঘাম উলিয়াই পঠিয়ালে ফুচকি। ইমান টাইমতে গাড়ী আহি পালেহি, কিন্তু নতুন জেকেটটো তাই নুমেৰে অৱস্থা বেয়া হৈ গ'ল। মায়ে নেদেখাকৈ চেঞ্জ কৰি
নেকটো চাওক নেকটো ঐ মাজা পোৱালিটো ক'ৰপৰা আহিলে এইটো এইটো ক'ৰ ই কামোৰে সৰুটো এয়া আমাৰ মানসদাৰ সম্পত্তি এই বমি কৰে মানে এই কিনাৰত দিছে আজি আমাৰ এখন গাড়ী আগত গুচি গ'ল অলপ ইনষ্ট্ৰুমেণ্ট ইয়াত থাকি গ'ল গতিকে গাড়ী একদম ফুল পেকড আমাৰ হেণ্ডিমেন আজি কি আছিলে নামটো আপোনাৰ পিংচু বৰগোহাঁই নমস্কাৰটো দিয়ক নমস্কাৰ আমাৰ কি আছিলে হেণ্ডলমেন আজি মেনেজাৰ দেই হেণ্ডলমেন নহয় হেণ্ডলমেন মেনেজাৰটো অসমীয়াত কওকচোন মেনেজাৰ বোলটো অসমীয়াত কওক অঁ হেণ্ডলমেনটো অসমীয়াত মেনেজাৰ অঁ এইটো চোৱাকেইটাও বলিয়াব বাৰু তাৰপৰা এই আমাৰ মানস দা বৰ ধুনীয়া কীবৰ্ড বজায় তাৰপৰা এইফালে আমাৰ পল্লৱী বাইদেউ পল্লৱী মিউজিক প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী যদি কোনোবাই কিবা গান চান বনাবলৈ আছে এওঁক কণ্টেক্ট কৰিব পাৰে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু চেনেলৰ আৰু কালি কি ওলাইছিলে গানটো লিলি খুৰী গানটো ভাইৰেল লিলি বেনো আছে চাব চবে গানটো আমাৰ এয়া বৰ্ণালী বাইদেউ আৰু এই দুজন আমি গাৰ্জেন বৰ্ণালী আমাৰ হাততে দায়িত্ব দি পঠিয়াইছে বৰ্ণালী একদম ঠাণ্ডা চাণ্ডা নলগাবা বহুত ঠাণ্ডা পৰিছে বোলে মাজত বোলে বহুত ঠাণ্ডা আৰু যোনে যোনে মৰণ চৰণ দিবও পাৰে ধুনীয়া ছোৱালী দেখি পেলাই বোলে খাবা কোনোবাই মাতিবও পাৰে নাযাবা ওচৰলৈ একদম নাযাবা আৰু বেলেগ কাকো চাব নালাগে আমাৰ কেইটা বোলে অঁ তাকে আছে অঁ হুৰুজ থিয়েটাৰ এখন মোৰ থিয়েটাৰতে আছে আৰু বেকন আমাৰ বহি আছে নাইচ দা আজি প্ৰথম লগ পাইছোঁ ভাল পাৰ্কাচনিষ্ট ছিনিয়ৰ আমাৰ চবতকৈ ডাঙৰ গাড়ীখনৰ ভিতৰত এইজনে কিন্তু আমাৰ দেউতাৰ লগত কিন্তু দেখাত চবতকৈ সৰু এজনে আছে আৰু আমি আহি পালোহি নিমাতী ঘাট কিন্তু আমাৰ ইখন গাড়ী এতিয়াও আহি পোৱাহিয়ে নাই তেওঁলোকে কোৱা মতে আমাতকৈ এঘণ্টা আগতে ওলালে কিন্তু ফোনত কোৱা কথাহে আৰু ঠাণ্ডা দিন যদিও বৰ্ণই কিনাৰৰ বতাহৰ অন্য এটা মাদকতা আছে আৰু আমিও বতাহ খাই খাই আড্ডা মাৰিবলৈ আৰম্ভ কৰি দিলোঁ এই আমাৰ পাহিবা তুমি বিদ্যুৎ কেনেকৈ নেমাৰিব আকৌ বেছি পাহিমাত ভাগি আছে এই লিলি আমাৰ হাই গাইজ ওয়েলকাম টু মাই চেনেল দিস ইজ দীপশিখা দিস ইজ বিদ্যুৎ এণ্ড দিস ইজ ৰশ্মি এণ্ড দিস ইজ পাহি নিজৰ ফালে টাৰ্ণ কৰিব লাগিছিলে হেল্ল' দাদা বিগ ফেন দাদা ঘৰত ভাত নিদিলে বিগ ফেন দাদা লাহে লাহে এয়া আমাৰ কলিতা বৰ ধুনীয়া বাঁহী বজায় বিহু বিচাৰটো থাকিলে কলিতালৈ তোমালোকৰ খবলৈ থাকিলে ফুলি যাওক ফুটি ফাটি যাওক পেটলা পেটলি ল'ৰা ছোৱালী পতাত নানে ভাল পাওক এই আমাৰ ডিংকুদা ধুনীয়া ধুনীয়া হাঁহি মাৰি মাৰি পেলাই আহিছে আৰু এই ঢোল ফাইনেলি ৰৈ ৰৈ আমি টিকেট পালোঁ কাৰণ সৰু নাৱত দুখন ইন'ভা নিবৰ কাৰণে অকণমান প্ৰব্লেম হয় গতিকে ডাঙৰখনৰ কাৰণে আমি ৰৈ থাকিব লগা হ'ল আৰু বিহু যিহেতু মানুহ সকলো ঘৰলৈ যায় গতিকে টিকেট পাবলৈও অলপ দিগদাৰ হৈছিলে
হাই আমাক মানে আমাক দেখি এখন উৰি আহিছে নেকি কম আমাৰ মেনেজাৰ ইয়াত গোটেই ককাই বিহু শুভেচ্ছা জনালোঁ সকলোকে। তোমালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ মোৰ ফালৰ পৰাও। আগন্তুক দিনবিলাক ভাল হওক। আৰু আজি আমি মাজুলীলৈ আহি আছোঁ প্ৰথমবাৰৰ বাবে মাজুলীত প্ৰগ্ৰেম কৰিবলৈ। বালিচাপৰি ওচৰৰ চিলাকলা বুলি কয়, তাত প্ৰগ্ৰেম আছে। আমি প্ৰথমবাৰৰ কাৰণে আহিছোঁ। যিহেতু আমাৰ পুৰণা ঘৰ মাজুলীতে হয়, খুব ভাল লাগিছে আজি, এক্সাইটিং। ঠিক আছে, সকলোকে পিছত লগ পাম। মাজুলী লগ পাম। নাৱত উঠিয়ে বৰ্ণালীয়ে মোক ফটোশ্বুট কৰাত লগাই দিলে আৰু সেইটো সময়তে পাই গ'লোঁ দুজন মনেৰে মিলা মানুহ। বৰ্ণালী ফটোশ্বুট বাদ দি কথা পাতিবলৈহে লাগি গ'লোঁ তেওঁলোকৰ লগত, অনিৰুদ্ধ ছাৰ আৰু ঋতুৰাজ দা। অসমৰ ফিল্ম এণ্ড মিউজিক ইণ্ডাষ্ট্ৰীত অনিৰুদ্ধ ছাৰক চিনি নোপোৱা মানুহ খুব কমেই ওলাব। তেওঁ হৈছে এজন বহুত ভাল গীটাৰিষ্ট, লগতে মিউজিক প্ৰডিউচাৰ, মিউজিক ডাইৰেক্টৰ। আৰু অসমৰ প্ৰায়খিনি গীটাৰিষ্টৰ কাৰণেই তেওঁ থকা পজিশ্যনটো এটা ড্ৰিম। আৰু আমাৰ ঋতুৰাজ দা হৈছে ওৱান অফ মাই মেণ্টৰ ব্ৰাদাৰ, বম্বে ভাইকিংছৰ এক্স ড্ৰামাৰ। গতিকে এনেকুৱা দুজন মানুহ পাই কেনেকৈনো নামৰ ভিতৰত বহি থাকোঁ। বাহিৰত ৰৈ 2.5 ঘণ্টা সময় এনেকৈ হাঁহি ধেমালি কৰি আড্ডা মাৰি পাৰ কৰি দিলোঁ। কেতিয়া মাজুলী পালোঁ গমেই নাপালোঁ। তেওঁলোক আহিছিল মন গীতলৈ, যোনটো মাজুলীত হৈ আছে। যদি কোনোবাই মন গীত কি হয় নাজানে, মোক প্লিজ কমেণ্টত জনাব। মই যিমান পাৰোঁ এটা ডিটেইল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম তাৰ ওপৰত। আৰু আমি আহি পালোহি অফলামুখ ঘাট প্ৰায় 3টামান বাজিলে পালোহি। আৰু এতিয়া কমলাবাৰীত এয়া চবে অলপ ফ্ৰেছ আপ হৈ লৈছোঁ, কফি খাইছোঁ, কফি ব্ৰেক। ই খালে আপোনালোকে ই খালে খাই লওঁ হা তিনিটা বেছি নাই খোৱা ন? 5টামান খাইছে নে? 4-5টামান খাইছে, বেছি নাই খোৱা। পিংগুৰা কেই নম্বৰটো? অ' পিংগুৰা কেই নম্বৰ? ফুচকা খোৱাৰ নিচিনাকৈ খুৱাইছে তো। ফুচকাই খাই নেকি পাতি পাতি পাতি। আমি আহি এতিয়া ধন্দিৰ পুৰণা ঘৰ মাজুলীতে, ইয়াতে আমি অলপ ৰেষ্ট লৈছোঁ। আমাৰ এয়া মহাকাল টোপনিত লালকাল ৰক্তিম। আৰু আমাৰ এয়া পাপুদা আছে, পাপুদাই আমাৰ খোৱা ব্যৱস্থা কৰি আছে। এতিয়া খানা খাম আৰু যাম আৰু। কিমান টাইমৰ পৰা হ'ব? 8টা বজাৰ পৰা 8টা বজা। অঁ ঠিক আছে, গতিকে ষ্টেজত লগ পাই আছোঁ। তুলা কুচলিতে টোপোলা জটাধাৰী মাটিৰে চিৰিমতে মহাদেৱে টুকু 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 দমৰুগা দাদা বিগ ফেন দাদা, বিগ ফেন দাদা।
থাকিব পুৰা জীৱন থাকিব পুৰা জীৱন থাকিব পুৰা জীৱন থাকিব পুৰা জীৱন থাকিব এই আমাৰ মিউজিচিয়ানে ষ্টেজৰ পৰা পিঠা চুৰ কৰি আনিছে বুঢ়ী হৈ গ'ল নি পিঠা কেইটা বাজিলে ইমান দিয়া পিঠা বেজা নাই এতিয়া 2টা বজাত পিঠা খোৱা আৰম্ভ কৰিছে আৰু ভিজা পিঠা এনেকুৱা ভোক লাগিছে ন তোমাৰ ছোৱালীজনীয়ে লৈ আহিলে পিঠা মই চুৰ কৰি লৈ আহিলোঁ মাৰি লৈ এইটো এনেকে নাছিলে নে আহোঁতে খাইছোঁ দেই বিহু শুভেচ্ছা জনালোঁ অকণ দেৰিকৈ হ'লোঁ পিঠা খাই বিহু শুভেচ্ছা জনাইছোঁ ধন্যবাদ ভৱিষ্যত উন্নতি হওক